নমস্কাৰ বন্ধুসকল, পুনৰবাৰ জব সম্পৰ্কীয় নতুন এটি আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা পুনৰ নতুনকৈ 32,000 পোষ্টত ভেকেঞ্চি ওলাইছে। বন্ধুসকল, অতি কম সময়ৰ ভিতৰতে অসম চৰকাৰৰ তৰফৰ পৰা 32,000 নতুন ভেকেঞ্চি ওলাব। এই ভিডিঅ'টোত আমি এই ভেকেঞ্চিসমূহ কেতিয়া ওলাব, আপুনি এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব নে নোৱাৰিব, আৰু ইয়াৰ এডভাৰটাইজ কেতিয়া ওলাব, এই সকলোবোৰৰ বিষয়ে আলোচনা কৰিম। তো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ লগত নতুনকৈ যিসকলে মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। হয় বন্ধুসকল, পুনৰবাৰ অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ 32,000 নতুন পদৰ তালিকা প্ৰকাশ পাইছে। তাৰ আগতে মই আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী ছাৰে আগবঢ়োৱা টুইটাৰ পোষ্টটো আপোনালোকক দেখাই লৈছোঁ, য'ত আপোনালোকে দেখা পাইছে যে কোনটো বিভাগত কিমান পোষ্ট ওলাব ইয়াত উল্লেখ আছে। এতিয়া মই আপোনালোকক কোনটো বিভাগত কিমানটা ভেকেঞ্চি ওলাব গোটেইখিনি কৈ দিছোঁ। প্ৰথমটো বিভাগ হৈছে হোম ডিপাৰ্টমেণ্ট, অৰ্থাৎ পুলিচ বিভাগ, য'ত অসম পুলিচৰ কনষ্টেবল পোষ্টটো থাকিব পাৰে, SI পোষ্টটো থাকিব পাৰে, বিভিন্ন ধৰণৰ পোষ্ট থাকিব পাৰে। যিহেতু ইয়াত মেনশ্যন কৰা নাই কি পোষ্ট থাকিব, সেই এই বিভিন্ন পোষ্টসমূহ সাঙুৰি ল'ব পাৰে। হোম ডিপাৰ্টমেণ্টত থকা পোষ্টৰ সংখ্যা হৈছে 4,097টা। 2 নম্বৰ পোষ্টটো হৈছে হেল্থ এণ্ড ফিমেল ৱেলফেয়াৰ। এই পোষ্টটোত থাকিব 5,105টা। তৃতীয়তে আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট। এই এডুকেশ্যন ডিপাৰ্টমেণ্টত থকা পোষ্টৰ সংখ্যা হৈছে 10,299টা। এই 32,000 নিযুক্তিত এডুকেশ্যন বিভাগতে সৰ্বাধিক পোষ্ট আছে। চতুৰ্থতে আছে PNRD, অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত থকা পোষ্টৰ সংখ্যা হৈছে 1,174টা। 5 নম্বৰতে আছে গ্ৰেড 3। গ্ৰেড 3ত থকা পোষ্টৰ সংখ্যা হৈছে 7,073টা। এই পোষ্টসমূহ গ্ৰেড 3 কাৰণে প্ৰযোজ্য, আৰু গ্ৰেড 4 কাৰণে থকা পোষ্টৰ সংখ্যা হৈছে 4,939টা। এই সকলো পোষ্টৰ বাবে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ আগতে এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। সেয়ে আপোনালোকে এইকেইদিন ভালকৈ পঢ়ক, নিশ্চয় আপোনালোক সফল হ'বই। ধন্যবাদ।